তন্ময় কলিতাৰ কবিতা ফেব্ৰুৱাৰী আহিছে। পাঠ দীপমন ভৰালী। ফেব্ৰুৱাৰী আহিছে, আমালৈ লৈ আহিছে এবুকু সেউজ সম্ভাৱনা। সৰি পৰা হালধীয়া সপোনৰ দীপ্ত নিচান উৰুৱাই মোৰ আৰু প্ৰেয়সীৰ বাবে ফেব্ৰুৱাৰী আহিছে। লৈ আহিছে সুখী সময়ৰ অদম্য সাহস। ফেব্ৰুৱাৰী মানেই জীৱন বাগিচাৰ এটি ধুনীয়া গোলাপ। ফেব্ৰুৱাৰী মানেই সমস্ত জীৱনৰ গোপন ভাল পোৱা। ফেব্ৰুৱাৰী মানেই নতুন ফাগুনৰ উমাল গোন্ধ। ফেব্ৰুৱাৰী মানেই বুজিও নুবুজা তাম্বৰণীয়া ৰাতিৰ হেতা জোনৰ পোহৰ। ফেব্ৰুৱাৰী এনেকৈ আহে আমাৰ বাবে, নিজৰ বাবে। ফেব্ৰুৱাৰীয়ে বুকু পাতি লয় ভাল পোৱাৰ অনেক বদনাম। জীপাল ফেব্ৰুৱাৰীক ধন্যবাদ। সকলোতে আজি কেৱল ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰী আৰু ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী আহিছে, মোৰ প্ৰেয়সীৰ শুকান ওঠ ৰঙা হৈ পৰিছে। তাইৰ সেই ৰঙা ওঠত মই আঁকি দিম এটি ৰসময় দীঘল চুমা। আহ, তাইৰ মেঘ বৰণীয়া চুলি, মেঘাৰী চুলি তাৰি ডুব যোৱা হৃদয়ৰ ৰূপোৱালী হাঁহি। ফেব্ৰুৱাৰী আহিছে, মোৰ প্ৰেয়সীৰ মৌসনা কোমল মাত শুনাবলৈ। ফেব্ৰুৱাৰীৰ শেষ ৰাতি মই তাইক ধূলিয়ৰী ফাগুনৰ উভতি নহাৰ কবিতা শুনাম। এদিন আমি দুয়ো গুচি যাম ফেব্ৰুৱাৰীৰ সাঁতোৰং উন্মাদ বুকুত বান্ধি বান্ধি বান্ধি। ফেব্ৰুৱাৰীৰো আছে অন্তহীন নেদেখা উচুপনি। ফেব্ৰুৱাৰী আহিছে আমাৰ ভালপোৱাৰ নিলিখা ব্যাকৰণ আকৌ লিখিবলৈ।